গাইজ নমস্কাৰ। এইটো ইউটিউবৰ মোৰ নতুন ব্লগ। ইউটিউবখনলৈ নতুনকৈ আহিছোঁ। আমাৰ গাঁৱৰ পৰিৱেশবোৰ দেখাবলৈ, গাঁৱত আমি কেনেকৈ বাস কৰোঁ, গাঁৱৰ মানুহখিনি কেনেকৈ থাকোঁ, তাকে আপোনালোকে মৰম আৰু সঁহাৰি সদায় আগবঢ়াই যাব, তেতিয়াহে আমি সফল হ'ম। কাৰণ আপোনালোকৰ অবিহনেতো আমাৰ একোৱেই নহয়। কাৰণ মোৰ এটা ইচ্ছা আছিল ইউটিউব চেনেল খোলা। ভাল লাগে, প্ৰতিটো ইউটিউবাৰকে চাওঁ। ময়ো ভাবোঁ ময়ো এটা ইউটিউব চেনেল খুলি এনেকৈ কেমেৰা আগত কথা কওঁ, কিন্তু কোনোদিনেই কেমেৰা আগত কথা কৈ পোৱা নাই। আজি সেই সুযোগকণ পাইছোঁ। আপোনালোকক নাজানো আপোনালোকৰ ভাল লাগে নে নালাগেনে, ভাল লগাবলৈ চেষ্টা কৰিম। কাৰণ কোনোদিনেই কেমেৰা আগত কথা কৈ পোৱা নাই, আজি প্ৰথম কৈছোঁ। যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজি কিনো ক'ম, নতুনকৈ খুলিছোঁ, নাৰ্ভাছ, ভয়, কথাই নোলোৱা হৈছে মুখৰ পৰা। প্লিজ ভাল লাগিলে লাইক এটা কৰি দিব। আকৌ এটা নতুন ব্লগত লগ পাম অতি সোনকালে। এতিয়া বাই।